हेलो गाइस की खबर वेलकम बैक टू माय अनदर न्यू ब्लॉग और आज আহিছো আপোনালোকৰ মানে এটা মটৰ ব্লগ লৈ পুৰা ধামাকা হ'বলৈ গৈছে আৰু আজি মটৰ ব্লগটোত কেনেকুৱা আছে কি হৈছে মানে গম নাপাব পাৰো কিন্তু মই প্ৰথম মটৰ ব্লগ কৰিছো আৰু কেনেকুৱা লাগে ক'ব আপোনালোক জনাব আৰু যদি মটৰ ব্লগটো যদি চাই ভাল লাগিছে তেলে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি মোৰ চেনেলটো যদি কোনোবা যদি নতুনকৈ চাই আছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু পুৰা ধামাকা ভিডিঅ' আহি আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখক আজি ভিডিঅ'টো মানে পুৰা ইন্টাৰেষ্টিং হ'বলৈ গৈছে পুৰা ধামাকা ভিডিঅ' হ'বলৈ গৈছে আপোনালোক চাই থাকক যদি ভিডিঅ'টো ভাল লাগে লাইক এটা জৰুৰ আৰু এটা কথা কি জানে মানে সন্ধিয়া সময় টাইমকণ মানে ওলাই আহি মানে কিবা এটা ভাল লাগে মানে আৰু সেইটো কাৰণে ভাবিলোঁ কি লগৰজনক ফোন কৰি লগৰজনে ক'লোঁ যে সন্ধিয়া সময়তে যাম আৰু আগবেলা য'তকৈ মানে সন্ধিয়া সময়ত গ'লে কামটো কৰি দিব পাৰিম আৰু মানে গৈও ভাল লাগে কিবা এটা টাউনলৈ সেইটো কাৰণে ভাবিলোঁ কি সন্ধিয়া সময়তে যাম দুইজনে মানে সন্ধিয়া সময়ত কথা পাতি সন্ধিয়া সময়ত তেতিয়া ওলাই আহিছোঁ আৰু ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব যদি সম্পূৰ্ণ ভিডিঅ'টো নাচায় তেতিয়াহ'লে আপোনালোক বুজিও নাপাব আমি কিয় আহিছিলোঁ কি কাম কৰিলোঁ সেইটোতো আপোনালোক দেখি নাপাব আৰু বুজিও নাপাব সেইটো কাৰণে কৈছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব পুৰা ভিডিঅ'টোত আজি ক'ত কি কৰোঁ সম্পূৰ্ণ A to Z ভিডিঅ'টোত দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে প্লিজ এটা লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু যদি চেনেলটো যদি চাই আছে তেনেহ'লে নতুনকৈ যদি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু এনেকৈ আহি কিছু দূৰ পাৰ হৈ আহিলোঁ আৰু এইফালে চাগে মজাকৈ নতুন ডিপু বনাই আছে আৰু ইয়াত তেল হ'ব তেলটো ভৰাবলৈ আমাৰ ঘৰৰ পৰাতো প্ৰায় ধেমাজিলৈ আহিলে মানে মাজত ডিপু নাপায় ডাইৰেক্ট ধেমাজিলৈ ডিপু পায় সেইটো কাৰণে মানে ডিপুটো যে বনাইছে সেই ডিপুটো বনোৱাৰ কাৰণে মানে বহুত ধন্যবাদ কিন্তু আমাৰ কাৰণে ভাল হৈছে মানে আমাৰ এইটো আগতে নহ'লে ডাইৰেক্ট ধেমাজিত তেল ভৰাব যাব লাগে নহ'লে আৰু এতিয়া ডিপুটো ভৰোৱাৰ কাৰণে এই সন্ধিয়া টাইমটো মানে ধেমাজিলৈ আহিলে মানে পূৰা গাড়ী জাম হয় মানে পূৰা ভিৰ হৈ যায় যে সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায় আহিবলৈ তথাপিও আহিব লগা হৈছে কাম আছে যে সেইটো কাৰণে আহিলোঁ আৰু মানে ভিৰ হ'লেও উপায় নাই আহিবতো লাগিবই ন কাম থাকে আৰু ফাইনেলি আমি ধেমাজি পালোঁ ধেমাজিত মানে য'ত আহিছিলোঁ তাত কামটো নহ'ল সেইটো কাৰণে বেলেগত আছে বুলি ক'লে সেইটো কাৰণে আমি এতিয়া বেলেগলৈ আহি আছোঁ আৰু য'ত গৈ আছোঁ আপোনালোকক দেখাম আৰু মই ক'ত গৈ আছোঁ আৰু সম্পূৰ্ণ দেখাই আছোঁ আপোনালোক চাই থাকিব ভিডিঅ'টো আৰু টাউনত মানে য'ত আমি আহিছিলোঁ তাত সোমাই মেলি তাত কথা চথা পতা হৈ গ'ল আৰু তাত ক'লে যে ইয়াত নাই মানে সেইটো বেলেগ হ'ল আৰু এইফালে চাওক ধেমাজি মেডিকেল কলেজ বনাই আছে দেখিছে কি সুন্দৰকৈ কিমান ডাঙৰকৈ বনাই আছে দেখিছে নহয় চাওক মানে ইয়াতে মেডিকেলখন মেডিকেল কলেজৰ কিনাই আৰু ফাইনেলি মানুহ ঘৰ পালোহি আৰু পাই মেলি এতিয়া পিছফালে দেখিছে গাড়ীখন আছে এই গাড়ীখনৰ অলপ গাড়ীখনৰ কিছুমান কাম আছিলে প্ৰব্লেম হৈ আছিলে সেইটো কাৰণে গাড়ীখন মানে প্ৰব্লেমটো ছল্ভ হৈ গ'ল এতিয়া ছল্ভ কৰা হৈ গ'ল আৰু প্ৰব্লেমটো দেখাব নোৱাৰিলোঁ সেইকাৰণে মানে প্ৰব্লেমটো য'ত কিবা যি কৰিছিলে সেই কামটো মানে দেখাবলৈ মানা কৰিলে সেইকাৰণে আমি দেখাবলৈ নোৱাৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব অন্য এটা নতুন ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই।